নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ডিয়াৰ বিজনেছ নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কঁঠালৰ পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই কঁঠাল কেইফুটামান লৈ লৈছোঁ। তাৰ পৰা গুটিখিনি এৰুৱাই এতিয়া মই এইখিনি মিক্সিত ভালদৰে পিহি ল'লোঁ। এতিয়া তাত মই অলপ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি প্ৰায় 2 বাটিমান লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে সানি লৈছোঁ আৰু তাত অকণমান আধা চামুচমান মই বেকিং পাউডাৰ দিছোঁ। এইখিনি এতিয়া মই ভালদৰে আটা মঠাৰ দৰে মই এইখিনি সানি ল'ম। এইখিনি সনা হৈ গ'ল। এতিয়া কেৰাহীখনত মই তেল গৰম কৰি এইখিনি ঘিলা পিঠাৰ দৰে মই হাতেৰে গোল কৰি চেপেটা কৰি দিছোঁ। কৰি এইখিনি মই দুইটা পিঠি ৰঙচুৱাকৈ মই ভাজি ল'ম। এই পিঠাটো বনাবলৈ ইয়াত কোনো চেনি বা মই গুড় ব্যৱহাৰ নকৰোঁ, কিয়নো পকা কঁঠাল দিছোঁ। কঁঠালটো মিঠা কাৰণে ইয়াত সেইবোৰ চেনি বা গুড় নিদিলেও হয়। খাবলৈ খুব ভাল লাগে এইটো পিঠা। এতিয়া মই বাকীখিনিও এইদৰে ঘিলা পিঠাৰ দৰে মই সাজ দি পিনে বনাই লৈছোঁ, ভাজি ল'ম। এই পিঠাটো খাবলৈ খুব সোৱাদ লাগে। দেখিবলৈ ঘিলা পিঠাৰ দৰে লাগে, কিন্তু খাবলৈ কঁঠালৰ গোন্ধটো ওলাই। পকা কঁঠালৰ গোন্ধটো পালে আমাৰ এনেও খাওঁ খাওঁ লাগে, খুব ভাল লাগে। এই আমাৰ দুইটা পিঠি ৰঙচুৱা হৈ আহিলে। এতিয়া এইখিনি মই উঠাই থৈছোঁ তেলৰ পৰা। এয়া আমাৰ পকা কঁঠালৰ পিঠা ৰেচিপি ৰেডি হ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব।